গুড মৰ্ণিং এভৰিৱান, সকলোৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ বৰ্তমান ভালেই আছোঁ। মই আজি যিহেতু শনিবাৰ, আমি দুই ওলাই আহিলোঁ অফিচ যোৱাৰ বাহিৰে এবাৰ শনি মন্দিৰ সোমাই যাওঁ। আৰু মানুহজন গ'ল মন্দিৰত পূজা দিবলৈ, আৰু মই বাহিৰতে বহি চব্জিখিনি চাই আছোঁ, শাক পাচলি। তাৰপাছত আমি আহিলোঁ পূজা কৰি আহি চুমাচৰিটোত সোমালোহি পুৰি চব্জি খাবলৈ। আমাৰ কালিৰে প্লেনিং আছিলে, যিহেতু পূজা কৰি আহি বাহিৰে খোৱাৰ কথা। আৰু মোৰ হেয়াৰ ষ্টাইলটো চাওকচোন, ইমান বেয়া হৈ গ'ল নহয়। এয়া পুৰি দিলেহি, পুৰি দিয়াৰ পাছত আমি পুৰি খাই মেলি এতিয়া অফিচলৈ যাব লাগিব। গতিকে মই পুৰিটো খাই লওঁ দেই, তাৰপাছত আকৌ কথা পাতি আছোঁ। এয়া মজা। তাৰপাছত পুৰি চব্জি খাই মেলি গৈছোঁ অফিচলৈ, ওলাই গৈ আছোঁ। দেখিছে চিপকৈ বৰষুণ দি আছে, তো বেছিকৈ এইখিনি মই যোৱাৰ ভিতৰত বনোৱা নহ'ল। এয়া অফিচ পালোহি। মোৰ এতিয়াও চুলিখিনি একদম টিপি একদম বেয়া হৈ গ'ল তিতিলে। মই পাছত চুলিখিনি খুলি দিব লাগিব। এতিয়া কাম কৰোঁ। কি হ'ল? কিবা থৈছোঁ বিচাৰকচোন। চব কতিছো নহয়, ইয়াতে আছে টেবুলত আছে। ভালকৈ বিচাৰক, ওপৰ ফালেও বিচাৰক, চব ফালে। নহয়, এইটো নহয়। ফ্ৰণ্টত চব, ফ্ৰণ্টত। অঁ Letter. love letter. Wow. I love you to be like this. Always, and don't let people hurt you ever. Wow. Do you like that? So sweet. Thank you, সুস্মিতা। মোৰ ৰাতিপুৱাটো ইমান ধুনীয়া মেছেজ এটা দিয়াৰ কাৰণে ভাল লাগিলে। এতিয়া আমি ওলাইছোঁ লাঞ্চ কৰিবলৈ। আজি যিহেতু শনিবাৰ, আমি চবেই ভাবিলোঁ যে আজি লাঞ্চটো আমি বাহিৰতে কৰা কথাটো। ইয়াৰ ওচৰতে আমাৰ নিউজ ষ্টেচনতে এখন ৰেষ্টুৰেণ্ট খুলিছে নতুনকৈ। এইটো দাবাতে আপোনাৰ ৰেষ্টুৰেণ্ট আছে। আপোনাৰ ভিতৰখন ভালকৈ দেখাইছোঁ ৰ'ব। ইয়াত দেখিছেনে, ইমান ধুনীয়া ডেক'ৰেশ্যন, কালাৰফুল, একদম ধুনীয়া। আপোনালোকে আহিব, যোনে তিনিচুকীয়া থাকে সদায় গম পাইছেই খোলা কথাটো। আমি এতিয়া বহি অৰ্ডাৰ দিম, আৰু কিমান দেৰি দিয়ে নাজানো, খালি অৰ্ডাৰ দি লওঁ। তাৰপাছত আপোনালোকক সকলো পাই আছোঁ। দেখিছে, এয়া আমাৰ অৰ্ডাৰ দিয়া হৈ গ'ল। ফটো মাৰি আছে। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি অফিচলৈ যাম, আকৌ লগ পাম আপোনালোকক। भुला ते लारे नी मुंह ते मुस्कारा झूठा चुप्पल ते पावे नी दिल तोड़ दी जो टूट दे तारे नी रेहानी होने ऐतबार। সেয়া মই অফিচৰ পৰা বাহিৰে ঘৰ সোমালোহি। ঘৰৰ পৰা বাহিৰে মাহঁত বজাৰতে আছিলে, তো বাহিৰে বজাৰ কৰাৰ পাছত আমি এডিচি মললৈ আহিলোঁ। এডিচি মলত আহি এয়া নতুনকৈ মাকুল বুলি এখন ৰেষ্টুৰেণ্ট খুলিছে। আগতে কেফ আছিলে, কেফখন এতিয়া বন্ধ কৰাৰ পাছত নতুনকৈ এখন খুলিছে, ধুনীয়া আছে দেখিছে। তো আমি কিবাকিবি খালোঁ, খাই মেলি আৰু ইয়াত এটা নতুনকৈ আৰু এড হৈছে, ইয়াত ডিজে হয় শনিবাৰ আৰু দেওবাৰে। তো আপোনালোকে আহিব পাৰে, বহুত ভাল লাগিলে। আৰু পোৱালীজনী চব আমাৰ বাইদেউ ছোৱালী পূৰা নাচিছে, তাইক কোনে পায় আৰু পূৰা নাচিছে। অহাৰ পৰা মানে নন ষ্টপ নাচিয়ে আছে। কি ফূৰ্তি তাইৰে দিন আৰু দেই। আজি শনিবাৰ দিনটো বহুত ধুনীয়াকৈ গ'ল। যিহেতু বাইদেউহঁতো আছিলে, বাইদেউহঁতৰ লগতো ফূৰ্তি কৰিলোঁ আজি। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু খাই মেলি ঘৰ মৰা হওক। বাই।